বন্ধু-বান্ধৱীসকল আপোনালোকে জানেনে যে আমি নমস্কাৰ কিয় কৰোঁ আৰু কুকুৰ আৰু শিয়ালৰ একেই প্ৰজাতি বুলি কিয় কোৱা হয়? আহকচোন এনেকুৱাই আমি 10টা ফেক্ট চাই লওঁ এই ভিডিঅ'টোত। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি এটা সৰু ইন্ট্ৰ চাই লওঁ আহক। ফেক্ট নাম্বাৰ 1 টু ফ্ৰেণ্ডছ। বহুত মানুহ সুখী হ'ব নোৱাৰে কাৰণ এটাই হৈছে ভয় মানুহৰ সদায় লগতে থাকে। ইয়াৰ পাছত কি হ'ব সেইটো ভাবি বহুত মানুহে ভয় কৰে, সেইকাৰণে বহুত মানুহ সুখী হ'ব নোৱাৰে। ফেক্ট নাম্বাৰ 2 বন্ধু-বান্ধৱীসকল আপোনালোকে জানেনে যে আমাৰ শৰীৰটো 5টা তত্ত্বৰে গঠিত। সেইকেইটা হৈছে পৃথিৱী, পানী, অগ্নি, বায়ু আৰু আকাশ। আৰু আমাৰ মৃত শৰীৰটো যেতিয়া জ্বলোৱা হয় আমাৰ সেই মৃত শৰীৰটো আকৌ এইকেইটা তত্ত্বৰ লগতে মিলি গুচি যায়। তো ফেক্ট নাম্বাৰ 3 লাক্স চাবোনটো 50তকৈও বেছি হিন্দী, তামিল, তেলেগুৰ অভিনেত্ৰীসকলে প্ৰমোট কৰিছে, মানে এডভাৰটাইজ দিছে। ফেক্ট নাম্বাৰ 4 সকল আপোনালোকে জানেনে আমাৰ পৃথিৱীত প্ৰতি ছেকেণ্ডত 100 বাৰ বিজুলী আমাৰ পৃথিৱীত পৰে। ফেক্ট নাম্বাৰ 5 আপোনালোকে জানেনে যে উত্তৰ কোৰিয়াত এটা নিয়ম আছে যে 8 জুলাই আৰু 17 ডিচেম্বৰ তাৰিখে তাত কোনো মানুহে হাঁহিব নোৱাৰে। বাহ ভাই বাহ, হাঁহিৰ ওপৰতো নিয়ম উলিয়াই দিলে। ফেক্ট নাম্বাৰ 6 বন্ধু-বান্ধৱীসকল এই ফেক্টটো শুনি আপোনালোকে বহুত হাঁহি উঠিব পাৰে কাৰণ এই ফেক্টটোৰ এটা কেছৰ লগত জড়িত। আপোনালোকে শুনিব হা। ফ্লৰিডাত এটা 13 বছৰীয়া ল'ৰাক এই কাৰণেই গ্ৰেপ্তাৰ কৰিছিল যে সি স্কুলত বেছিকৈ পাদি থাকে। ফেক্ট নাম্বাৰ 7 বন্ধু-বান্ধৱীসকল আপোনালোকে জানেনে যে কুকুৰ আৰু শিয়ালক একে প্ৰজাতিৰ বুলি কোৱা হয় কাৰণ বৈজ্ঞানিকসকলে পৰীক্ষা কৰি এইটোৱে ফলাফল পালে যে কুকুৰ আৰু শিয়ালৰ DNA-টো 99% একে লগৰ। মানে নাম্বাৰ 8 বন্ধু-বান্ধৱীসকল আপোনালোকে এইটো কথা জানেনে যে আমাৰ পৃথিৱীত প্ৰথম কাৰ দুৰ্ঘটনাটো কিমান চনত আৰু ক'ত হৈছিল? শুনক, 1891 চনত উহিয়া নামৰ এখন জেগাত হৈছিল। ফেক্ট নাম্বাৰ 9 বন্ধু-বান্ধৱীসকল আপোনালোকে এইটো কথা জানেনে যে আমাৰ পৃথিৱীৰ কেৱল 2% মানুহৰহে চকুৰ ৰং সেউজীয়া। বন্ধু-বান্ধৱীসকল 10 নম্বৰ ফেক্টটো চোৱাৰ আগতে প্ৰথমতে এইটো ইন্ট্ৰ চাই লওকচোন এবাৰ। ছাবস্ক্ৰাইব কৰক মোৰ চেনেল জিকে মাষ্টাৰক। তাৰ কাষত থকা বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যনক ছেট কৰি দিব। বন্ধু-বান্ধৱীসকল শাস্ত্ৰৰ মতে আমি যেতিয়া কাৰোবাক নতুন মানুহক লগ পাওঁ তেতিয়া আমি নমস্কাৰ কৰোঁ, কিন্তু বিজ্ঞানে এইটোৱে কয় যে যেতিয়া সকলো আঙুলি ইটোৱে সিটোৱে লগ খায় আৰু তাত জোৰ পৰে তেতিয়া এক্সপ্ৰেছৰ কাৰণে তাৰ প্ৰভাৱ চিধা চকুৰ, কাণ, ব্ৰেইনত পৰে, যাতে আমি সেই মানুহজনক দেখাৰ লগে লগে চিনি পাব পাৰোঁ। বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লৈছোঁ। আৰু যদি মই এনেকৈ আগলৈ ভিডিঅ' বনাই যাব লাগে তেন্তে মোক কমেণ্ট কৰি ক'ব। আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব।